আহা মাৰপিট কোন নকৰিবা মাৰপিট নকৰিবা আহা আঠুকা ইয়াত আঠুকা ইয়াত আঠুকা 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 ভাৰত মাতা কি জয় বুলি ক भारत माता की जय কাণত ধৰ কাণত ধৰ কাণত ধৰ भारत माता की जय ডাঙৰ কেছি भारत माता की जय পাকিস্তান মুৰ্দাবাদ पाकिस्तान मुर्दाबाद भारत माता की जय পাকিস্তান মুৰ্দাবাদ বুলি ক पाकिस्तान मुर्दाबाद पाकिस्तान मुर्दाबाद पाकिस्तान मुर्दाबाद জেকেট খুল জেকেট খুল পাকিস্তান মুৰ্দাবাদ पाकिस्तान मुर्दाबाद पाकिस्तान मुर्दाबाद पाकिस्तान मुर्दाबाद पाकिस्तान मुर्दाबाद পাকিস্তান জিন্দাবাদ বুলি কবি নি কেতিয়াও নকওঁ ভুলতো নকওঁ মোক লাগে কেলে কৈছিল কেলে কৈছিল কেলে কৈছিল হিন্দুস্তান জিন্দাবাদ কি বালা ধেমালি কথা हिंदुस्तान जिंदाबाद हिंदुस्तान जिंदाबाद हिंदुस्तान जिंदाबाद हिंदुस्तान जिंदाबाद हिंदुस्तान जिंदाबाद हिंदुस्तान पाकिस्तान मुर्दाबाद पाकिस्तान मुर्दाबाद আরে কবি কেতিয়াও নকওঁ কেলে কৈছিল দেশ জয় কৰা কেলে কৈছিল কেতিয়াও নকওঁ মই মোৰ লগত কেলে কৈছিল কেলে কৈছিল কুৰছা কেলে কৈছিল राहुल ताती राहुल ताती পাকিস্তান মুৰ্দাবাদ पाकिस्तान मुर्दाबाद হিন্দুস্তান জিন্দাবাদ जिंदाबाद हिंदुस्तान जिंदाबाद আৰু ডাঙৰ हिंदुस्तान जिंदाबाद ভোট প্ৰেচিডেণ্ট ভোট প্ৰেচিডেণ্ট বিজেপি এক্টিভি बीजेपी बुथ प्रेसिडेंट আর তুমি কি হয় জীৱ মঞ্চা কোন হয় তুমি কোনত আছে পাকিস্তান জিন্দাবাদ হা এই দুইটা ঘোঁৰা একেলগে দি দিলে নহ'ব এটা ঘোঁৰা সিফালে দিয়া তোমাৰ ঘোঁৰাটো সিফালে দিয়া দিয়া নাই দিয়া পাকিস্তানী ক ক সোনকালে ক हिंदुस्तान जिंदाबाद নাম ক তোৰ নাম ক মোৰ নাম ৰাহুল তাঁতী ফেচবুকত লগৰ এটা মানে আপলোড কৰিছিলে ভিডিঅ' এটা মই মানে তাতে লগৰ হিচাপে ধেমালি কৰিম কি ভিডিঅ' দিছে কি ভিডিঅ' দিছিলে কি ভিডিঅ' দিছিলে ভিডিঅ' দিছিলে এইটো আৰ্মি বিলাকৰ মানে সেই ভিডিঅ'টো দিছিলে মৰা আৰু ভিডিঅ'টো তুমি কি বুলি কমেণ্ট কি কৰিছিলি তই মই ধেমালি হিচাপে কমেণ্ট কৰিম বুলি কৈছিলো কি কমেণ্ট কৰিছিলি পাকিস্তান জিন্দাবাদ বুলি কৈছিলে কিয় কৰিছিলি মোক গালি দিলে হা মই তেতিয়া ক'লো এনে ধেমালি কৰিলো বেয়া নাপাব এনে ক'লো মানে চৰি বুলি ক'লো পিছত মই এনে লগৰ হিচাপে ধেমালি কৰিলো বুলি ক'লো মই একো এনেকুৱা নাই দাদা কেতিয়াও নকৰো আৰু ভৱিষ্যতে কবি নেকি ভৱিষ্যতো নকৰো কেতিয়াও নকৰো বাপেৰে কি কৰে দেউতা বিজেপি বুথ প্ৰেচিডেণ্ট হয় মই যুৱ মৰ্যাৰ মেম্বাৰ হিচাপে আছিলো পাকিস্তান মুৰ্দাবাদ মই ৰাহুল তাঁতী পাকিস্তান মুৰ্দাবাদ ডাঙৰ চিয়ৰ দেউতাৰ নাম ৰাজু তাঁতী চিয়ৰ भारत माता के भारत माता के जय श्री राम জয় শ্ৰীৰাম जय श्री राम জয় শ্ৰীৰাম बोल চিয়ৰ পাকিস্তান sure sure মুৰ্দাবাদ পাকিস্তান মুৰ্দাবাদ পাকিস্তান মুৰ্দাবাদ হিন্দুস্তান জিন্দাবাদ हिंदुस्तान जिंदाबाद हिंदुस्तान जिंदाबाद हिंदुस्तान जिंदाबाद ফেসবুকৰ নামো চেঞ্জ কৰি দিছে পিছত নাই একটা নাম আছে চব কথা নকবি তই মুখ বন্ধ কৰ চিঞৰি থাক হিন্দুস্তান জিন্দাবাদ চিঞৰি থাক हिंदुस्तान जिंदाबाद हिंदुस्तान जिंदाबाद পাকিস্তান জিন্দাবাদ পাকিস্তান জিন্দাবাদ হৈছিলে হা এক টকলা কৰি দিয়ক এক টকলা কৰি দিয়া এক টকলা কৰি দিয়ক বল চেনেল পিন বল हिंदुस्तान जिंदाबाद বল পাকিস্তান মুৰ্দাবাদ চিয়ৰ বল চেনেল পিন নালাগে 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 বল একো নহয় একো নহয় ইয়াতে থাকো দেশৰ দিব পাৰে দে ইয়াতে ভাত খাও আৰু কি বল 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 চেনেল পিন চেনেল পিন চেনেল পিন চেনেল পিন চেনেল পিন আমাৰ অসমৰ ঐ চেনেল পিন ঐ খালি হৈ যাব নালাগে নালাগে ঐ চেনেল পিন এইটো চেনেল পিন চেনেল পিন চেনেল পিন চেনেল পিন এই দেখত দমটো বল বল দে দে দম দে ফেচবুকত যোৱাকালি দেখা পালোঁ ফেচবুকত পোষ্ট এটা যে ল'ৰা এটাই পাকিস্তান মুৰ্দাবাদ বুলি কৈছে লখিমপুৰত পাকিস্তান জিন্দাবাদ বুলি ক'লে তাৰপিছত
ল'ৰাটোৰ যেতিয়া প্ৰফাইলটো চালোঁ তাতে আমি গম পালোঁ যে ল'ৰাটো কাকৈ ৰাজগড়। তাৰপিছত যেতিয়া আমি কাকৈ ৰাজগড় ফালে খবৰ ল'লোঁ তেতিয়া গম পালোঁ যে ল'ৰাটোৰ ওপৰত বগিন্দি থানাত হেনো FIR এখনো লজ হৈ আছে। আচৰিত ধৰণৰ কথা যে আমি কালি ৰাতি 10টামান বজাত পোৱা খবৰৰ ভিত্তিত আমি আজি ৰাতিপুৱাই গৈ ল'ৰাটো ঘৰৰ পৰা উঠাই লৈ আনিলোঁ আৰু আৰক্ষীয়ে এতিয়ালৈকে বিচাৰি পোৱা নাই। আৰু আটাইতকৈ মানে বেছি লাজৰ বিষয় হ'ল ল'ৰাটো বিজেপিৰ যুৱ মৰ্চাৰ সদস্য হেনো আৰু বাপেক বিজেপিৰ বুথ কমিটিৰ প্ৰেচিডেণ্ট। এতিয়া এই বিজেপিৰ লগত জড়িত মানুহে যদি পাকিস্তান জিন্দাবাদ কয় বাকীবিলাকৰ কোন কোটা? এতিয়া উচিত বিচাৰ হ'ব লাগে। আমি এতিয়া আৰক্ষী অধীক্ষকৰ ওচৰলৈ লৈ যাম, আমি সমজাই দিমগৈ ল'ৰাটো, তেওঁ যেনেকৈ যি আইনগত ব্যৱস্থা লৈ ল'ম। বিজেপিৰ লগত জড়িত কাৰণে পুলিচে ধৰিবলৈ সাহস কৰা নাছিলে নেকি? নিশ্চয় বিজেপিৰ লগত তেনেকুৱাই হ'ব যে বিজেপিৰ লগত জড়িত কাৰণে কিজানি বিজেপি গাত চেকাটো লাগে বুলি আৰক্ষীয়ে এতিয়ালৈকে তাক ঘৰ বিচাৰি পোৱা নাই। সেইটো হ'ব পাৰে, কাৰণ বগীনদী থানা আমি এতিয়া ফেচবুকৰ প্ৰফাইলটোৰ পৰা আমি বিচাৰি পাবলৈ আমাৰ 4 ঘণ্টা সময় নালাগিলে। আৰক্ষীটো এটা বৃহৎ এটা তেওঁলোকৰ প্ৰফাইলৰ পৰা আমি 10 মিনিট লগা নাই, আমি গোটেই ডিটেইলছ উলিয়াই আছোঁ। তেওঁলোকৰ চোৰাংচোৱা বিভাগ আছে, তেওঁলোকে গম নোপোৱাটো বৰ আচৰিত ধৰণৰ কথা। নিশ্চয় বিজেপি তেওঁলোকৰ থানা বগীনদী পৰে, বেছি দূৰ নহয়। বোলে লাহে খোজকাঢ়ি পেলাই খোজকাঢ়ি লৈ যাম বল। হিন্দুস্তান জিন্দাবাদ বুলিছে, পাকিস্তান মুৰ্দাবাদ বুলিছে। হিন্দুস্তান জিন্দাবাদ, পাকিস্তান মুৰ্দাবাদ, পাকিস্তান মুৰ্দাবাদ, এইটো খোল বল ভালে গেলে পাকিস্তান মুৰ্দাবাদ, পাকিস্তান মুৰ্দাবাদ, পাকিস্তান মুৰ্দাবাদ, পাকিস্তান মুৰ্দাবাদ, হিন্দুস্তান জিন্দাবাদ, হিন্দুস্তান জিন্দাবাদ, হিন্দুস্তান জিন্দাবাদ, ইণ্ডিয়ান আৰ্মি জিন্দাবাদ, ইন্ডিয়ান আর্মি জিন্দাবাদ, ইন্ডিয়ান আর্মি জিন্দাবাদ, ইন্ডিয়ান আর্মি জিন্দাবাদ, স্পিডত নিয়ে ইন্ডিয়ান আর্মি জিন্দাবাদ, ইন্ডিয়ান আর্মি জিন্দাবাদ, বল ইন্ডিয়ান আর্মি জিন্দাবাদ, বল পাকিস্তান মুর্দাবাদ, পাকিস্তান মুর্দাবাদ, বল সই থাক হিন্দুস্তান জিন্দাবাদ, হিন্দুস্তান জিন্দাবাদ, হিন্দুস্তান জিন্দাবাদ, হিন্দুস্তান জিন্দাবাদ, হিন্দুস্তান জিন্দাবাদ, হিন্দুস্তান জিন্দাবাদ, পাকিস্তান মুৰ্দাবাদ বুলি কয়। পাকিস্তান মুর্দাবাদ, পাকিস্তান মুর্দাবাদ, পাকিস্তান মুর্দাবাদ, পাকিস্তান মুর্দাবাদ, ইন্ডিয়ান আর্মি জিন্দাবাদ, ইন্ডিয়ান আর্মি জিন্দাবাদ, ইন্ডিয়ান আর্মি জিন্দাবাদ, ইন্ডিয়ান ভাৰত মাতা কি জয় বুলি কয়। भारत माता के जय, भारत माता के जय, भारत माता के जय, পাকিস্তান মুৰ্দাবাদ বুলি কয়। पाकिस्तान मुर्दाबाद, पाकिस्तान मुर्दाबाद, पाकिस्तान मुर्दाबाद, पाकिस्तान কাণত ধৰি যা এই জেকেটটো কোনোবা ল, কাণত ধৰি বল, বল पाकिस्तान मुर्दाबाद, पाकिस्तान मुर्दाबाद, पाकिस्तान मुर्दाबाद, हिंदुस्तान जिंदाबाद, हिंदुस्तान जिंदाबाद, हिंदुस्तान जिंदाबाद, हिंदुस्तान जिंदाबाद, কাণে বল, हिंदुस्तान जिंदाबाद, চৰিব নালাগে বল আজা কৰিবি নাই বল কান্দি লাভ নাই বল এতিয়া বল নালাগে একো মাৰপিট কৰিব নালাগে বল পাকিস্তান মুৰ্দাবাদ ক। पाकिस्तान मुर्दाबाद, पाकिस्तान मुर्दाबाद, पाकिस्तान मुर्दाबाद, নালাগে থাকিব বল নিজৰ দেশৰ এইটো অৱস্থা কি কয় পাকিস্তান জিন্দাবাদ। এয়া পোষ্টটো কেতিয়া দিছিলি কমেণ্ট 15 তাৰিখ 15 তাৰিখে 14 তাৰিখে যিটো আপোনাৰ কাশ্মীৰত ঘটনা ঘটিল তাৰ পাছত দিছিলে আপোনাৰ 15 তাৰিখে পাকিস্তান জিন্দাবাদ বুলি। আমাৰ লখিমপুৰৰ চিৰাজলীৰ ঘৰ ইয়াৰ বিজেপি যুৱ মৰ্চাৰ দায়িত্বত সদস্য, লগতে বাপেক ভোট পুলিঙৰ আপোনাৰ প্ৰেচিডেণ্ট চিৰাজলী।
বিজেপিয়ে এতিয়া পাকিস্তানকো ছাপোৰ্ট কৰিবলগীয়া হৈ গ'ল নি? পুলিচে আজি 15 তাৰিখৰ পৰা ইয়াক ধৰিব পৰা নাই। ৰাষ্ট্ৰীয় বজৰং দলে আপোনাৰ 10 মিনিট আমি আজি গম পাইছোঁ। গম পোৱা মতে যে এইটো কয় আমি আজি গম পালোঁ যে এইটো কয় এনেকুৱা ল'ৰা এটা আপোনাৰ পষ্ট এটা দিছে, কমেণ্ট আছে। কমেণ্ট এটা দিয়াৰ লগে লগে মই 10 মিনিটৰ ভিতৰত আমি আমাৰ লখিমপুৰ জিলাৰ কমিটিয়ে 10 মিনিটৰ ভিতৰত ইয়াক ধৰিছে। কিন্তু পুলিচে আজি 15 তাৰিখৰ পৰা আজিলৈকে কিয় ধৰিব পৰা নাছিলে? সেইটো কিন্তু বহুত গুৰুত্বপূৰ্ণ ডাঙৰ কথা। ইয়াত নাই যদি ইয়াত SP ছাৰ নাই নি? SP ছাৰ নাই নি? থানাত লৈ যাওঁ ইয়াক, ব'ল থানাত লৈ যাওঁ ব'ল। পাকিস্তান জিন্দাবাদ বুলি দিছিলে, সেইটো 14 তাৰিখে ঘটনাটো ঘটিছে। 14 তাৰিখে ঘটনা ঘটাৰ পাছদিনাখন 15 তাৰিখে মৰ্ণিং কয় পাকিস্তান জিন্দাবাদ বুলি দিছে। ঘৰ চিৰাজলি আজি আপোনাৰ বগীনদী থানাত কেছ দিয়া আছে, কিন্তু থানাৰ পুলিচে একো কৰিব পৰা নাই। থানালৈ যাম ব'ল, থানালৈ যাম ব'ল, থানালৈ যাব ব'ল, থানালৈ যাব ব'ল, থানালৈ ব'ল। ছাৰ থাকক, একো পষ্ট ডিলিট কৰিব নোৱাৰে, চব স্ক্ৰীনশ্বট মাৰি থোৱা আছে। আজিকালি ডিলিট কৰি দিলোঁ হেৰি যায় নিউজত কথা থানালৈ ব'ল, থানালৈ ব'ল, থানালৈ ব'ল, থানালৈ ব'ল। हिंदुस्तान जिंदाबाद, हिंदुस्तान जिंदाबाद, हिंदुस्तान जिंदाबाद, हिंदुस्तान जिंदाबाद, हिंदुस्तान जिंदाबाद। পাকিস্তান মুৰ্দাবাদ ক पाकिस्तान নালাগে जिंदाबाद। চেব নালাগে ব'ল, চেব নালাগে ব'ল, নালাগে শুনক, আনিছ ধেমালি হৈছে, ধেমালি ইমান ডাঙৰ ইছ্যুটো তোৰ ধেমালি হ'ল। হা তোৰ ইমান ডাঙৰ ইছ্যুটো ধেমালি হ'ল। হা এইটো ধেমালি লিখিছ, মানুহ মৰিছে, ধেমালি লিখিছ, ধেমালি লিখিছ। হা এইবোৰ ধেমালি নি? হা হা বল 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 বল, স্পিড বল, স্পিড বল, স্পিড বল, জান স্পিড বল। সেই টমটম ৰখাই দে, সেই টমটম ৰখাই দে। কাণত ধৰি বল, মোৰ হাত লগোৱা নাই, নহতে মৰিবি কেলা, মই হাত লগাবলৈ হ'লে। এই এটা 100 গ্ৰামটো মানুহ নহয়। ৰাজনীতিত মাৰপিট নকৰি বল। বল কাণত ধৰি বল। হা নালাগে, মায়ে খাই আছে, কিমান পেৰি দিয়ে। SP নাই, থানাত লৈ যাওঁ। SP নাই, আজি বন্ধ, থানাত লৈ যাওঁ আকৌ, নহয় ঘৰত থ'ব নি? গামোচা এটা দিলে যাওঁ, গামোচা এটা কিনিলে আহক।
বল ভাৰত মাতা কি জয় বুলি ক भारत माता की जय লাহে লাহে ক লাহে লাহে ক তই ইমান भारत माता की जय আৰ্মিয়ে কি অৱস্থা কৰি চাও নি এককালা চিৰাজলে একদম ভিতৰৰ পৰা উঠাই নিছো এটা গাঁৱৰ পৰা ল'ৰাটো বাৰু বেয়া নহয় কিন্তু মদৰ নিচাত কৰিলে বোলে কেলে তোৰ ঘৰত লৈ গৈ মাছটো খুৱাই ৰাখা আৰু কেৰিয়াৰ শেষ কৰি এইটো ঠান যাওঁ আকৌ যা কান্দি থাক গৈ থাক ছ'চিয়েল মিডিয়া মানুহে এইটো কৰিবলৈ নিদিয়ে বুজিলে নাই ছ'চিয়েল মিডিয়াত আমি ঠাণ্ডা ছ'চিয়েল মিডিয়াত আমিও আছোঁ ইয়াত এনেকুৱা এটা মানুহ আছে ইয়াত ছ'চিয়েল মিডিয়াত জড়িত নাই পাকিস্তান জিন্দাবাদ ইমান আৰ্মি মৰি গৈছে দেখাত টমটম ভূপেন আকৌ বহিল উঠিল বলক চাইলে বহিল আহিছে বহিল বলা বহিল না আহিছে বহিল না বহিল ইয়াৰ লগত নহ'বা তই ইমান পঢ়ি থকা ল'ৰাবোৰ কেলে ভুল কৰ কিহত পঢ়িছ তই এবাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছ গ্ৰেজুৱেশ্যন কমপ্লিট এইটো কৰিবলৈ পঢ়িছিলি মা দেউতাই ইমান কষ্ট কৰিছে এইবিলাক কৰিবলৈ পঢ়িছিলি তই পঢ়িছিলি ইণ্ডিয়ান হৈ মেলি তই পাকিস্তানৰ নাম লৈছ তই এইবিলাক বেয়া কামবোৰ কেলে কৰিছে মানে দেখাইছ কেলে কৰিবি এইটো ধেমালি কথা নেকি কোনোবা মৰিছে কাৰোবাৰ ফেমিলি গাত কি লাগি আছে তই জান কাৰোবাৰ ফেমিলিৰ অন্তৰত কেনেকুৱা লাগিছে তই মৰি যাবি তোৰ ফেমিলিয়ে কেনেকুৱা লাগিব জয় শ্ৰীৰাম जय श्री राम राष्ट्रीय बजरंग जिंदाबाद जिंदाबाद टमटम बोलो 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 ग्रेजुएशन राष्ट्रीय बजरंग जिंदाबाद 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 राष्ट्रीय बजरंग जिंदाबाद 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 जय श्री राम भारत माता के इंडियन आर्मी जिंदाबाद इंडियन आर्मी जिंदाबाद पाकिस्तान मुर्दाबाद पाकिस्तान मुर्दाबाद নামাইবা এই লাইভ বলা বল 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 বলা বল বলা হ'ব দে पाकिस्तान मुर्दाबाद को पाकिस्तान मुर्दाबाद को पाकिस्तान मुर्दाबाद হ'ব দে আৰু নালাগে হ'ব দে
দিয়া ভাল পাওঁ এইজন আমাৰ লখিমপুৰ যিজন আপোনাৰ পাকিস্তান জিন্দাবাদ বুলি আপোনাৰ কমেণ্টৰ ওপৰত কমেণ্ট কৰি আছিলে এইজন কমেণ্ট এটা কৰি দিছিলো মানে ফেচবুকত ভিডিঅ' আপলোড আছিলে তাত দাদা চাম মই ধেমালি হিচাপে কমেণ্ট কৰি দিছিলো কিন্তু এনেকুৱা মোক একো হেৰি নাছিলে আপোনাৰ যিটো যে আৰ্মিবোৰ যে মৰোতে যিকেইটা ভিডিঅ'বোৰ লৈ দিছিলে যে সেই ভিডিঅ'বোৰ আপলোড কৰোঁতে তাত আপোনাৰ পাকিস্তান জিন্দাবাদ বুলি কমেণ্ট কৰিছে মোক সুধিছে তই এনে কেলে কমেণ্ট কৰিছ মই কৈছো মই বেয়া নাপাব ধেমালি কৰিছো বুলি কৈ চৰি কৈ দিছো পিছত মই তথ্যবোৰ দি দিছোঁ মই